চিমেণ্ট চাপৰিত এটা দিব লাগে আৰু আমাৰ গুৱাহাটীত যিটো মেট্ৰত আমাক যিহেতু BKWCৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টো আমি নিৰ্মাণ কৰি দিবৰ বাবে আমি চৰকাৰক আৰু আমাৰ NDAৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীক আমি অনুৰোধ জনাইছোঁ আৰু 11 নম্বৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰৰ ব্ৰহ্ম লজিং নিৰ্মাণ কৰা আৰু 12 নম্বৰ আছে BKWCৰ এলেকাৰ অৱস্থিত সকলো বড়ো মধ্যমৰ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমি দাবী দি আহিছোঁ তো আমাৰ 13 নম্বৰ আছে আমাৰ BKWC এলেকাত বড়ো মাধ্যম বিদ্যালয়সমূহ পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া যেনেকৈ আমাৰ বড়ো মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানবিলাকত যেহেতু পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই এই শিক্ষকটো নিযুক্তি দি পেলাই আমাৰ বড়ো মাধ্যমক জীয়াই ৰাখিবৰ কাৰণে ইয়াত আমি দাবী জনাইছোঁ 14 নম্বৰ যেটো দাবী আমাৰ BKWC এলেকাৰ বিভিন্ন জিলাত পট্টা BGR আৰু PGR আৰু VGR ভূমিৰ সমস্যা সমাধানৰ বাবে আমি দাবী জনাইছোঁ আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকলৰ যেহেতু তাৎকালীনভাৱে ST বা পাহাৰীয়া জনজাতি অন্তৰ্ভুক্ত কৰাৰ বাবে আমি দাবী জনাইছোঁ তাৰপিছত আমাৰ 16 নম্বৰ দফাত আছে নতুন দিল্লীত আমাৰ BKWCৰ যেটো ভৱন এই ভৱন নিৰ্মাণ কৰিবৰ কাৰণে বা নিৰ্মাণ কৰিবৰ কাৰণে পুঁজি আবণ্টন দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু BTCৰ বাহিৰত থকা 50,000 নিবনুৱা যুৱক যুৱতীক প্ৰতিজনক 5 লাখ টকাকৈ বিশেষ আৰ্থিক সাহায্য দিবৰ কাৰণে আমাৰ NDA আমি দাবী জনাইছোঁ আৰু আমাৰ 18 নম্বৰ যেটো দাবী চানজাৰী নগৰ চিমেণ্ট চাপৰিত এখন আধুনিক ক্ৰীড়া খেলপথাৰ এই খেলপথাৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যেহেতু চিমেণ্ট চাপৰিত আজিলৈকে আধুনিক যি ক্ৰীড়া যি কমপ্লেক্স এই কমপ্লেক্সখন আজিলৈকে আমি দেখি পোৱা নাই এটো কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে চিমেণ্ট চাপৰি নিচিনা বা আমাৰ এই ধেমাজি অঞ্চলৰ চিমেণ্ট চাপৰি নিচিনা যি জায়গা এই জায়গাত আমাৰ ভাল খেলপথাৰ ইয়াত প্ৰয়োজন আছে গতিকে হেতু আমি ডিমান্ড জনাইছোঁ তো 19 নম্বৰ যেহেতু ডিমান্ড BKWCৰ এলেকাত এখন দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ইয়াত দাবী জনাইছোঁ যে ইয়াত আমাৰ বহুত যুৱক যুৱতীসকল আছে এই যুৱক যুৱতীসকলৰ কাৰণে যি স্কিল ডেভেলপমেণ্টৰ কাৰণে যেটো আমাৰ ইয়াত পৰীক্ষা দক্ষতা উন্নয়ন প্ৰশিক্ষণ যেহেতু কেন্দ্ৰ এই কেন্দ্ৰ আজিলৈকে আমি দেখি পোৱা নাই গতিকে এই প্ৰশিক্ষণ কেন্দ্ৰ অতিকৈ ইয়াত জৰুৰী হেতুৰ কাৰণে আমি ইয়াত ডিমান্ড ৰাখিছোঁ আমাৰ 20 নম্বৰ যেহেতু ডিমান্ড BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে 3টা ৰাজ্যিক স্তৰৰ অধ্যক্ষ পদ প্ৰদান কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু 21 নম্বৰ যেটো দফা BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ পৰা এখন ৰাজ্যসভাৰ সদস্য পদ প্ৰদান কৰা আমি 21টা ডিমান্ড যেটো আমি দিছোঁ যেটো ডিমান্ড যে BTCৰ বাহিৰৰ লোকসকলৰ কাৰণে এখন ৰাজ্যসভাৰ সদস্য পদ দিব লাগে বুলি আমি অনুৰোধ জনাই আহিছিলোঁ গতিকে আমি এই যিখিনি ডিমান্ড এই ডিমান্ডবিলাকক লৈ পেলাই ইণ্ডিয়াৰ যিবিলাক নেতাসকল আছে সেই নেতাসকলে আজিলৈকে আমাক আশ্বাস দিয়াৰ কাৰণে আমি আশ্বস্ত হৈছোঁ আমি ভাল পাইছোঁ যে আমাৰ যিবিলাক ডিমান্ড এই ডিমান্ডবোৰ যাতে ইলেকশ্যন যেহেতু যোৱাৰ পিছত বিধানসভাৰ যেহেতু ইলেকশ্যন যোৱাৰ পিছত আমাৰ যিবিলাক দাবী আছে এই দাবীসমূহ যাতে পূৰণ কৰি দিয়াৰ যেহেতু আশ্বাস এই আশ্বাসৰ কাৰণে আমি অসুস্থ হৈ পেলাই যে আমি ইণ্ডিয়াক কিয় ভোট দিব লাগে এইখিনি কথাটো আমি আলোচনা কৰিছোঁ আজি হেতুৰ কাৰণে আমি আমাৰ যেহেতু আনডিভাইডেড লখিমপুৰ ডিস্ট্ৰিক্ট
XBL টু ৱেলফেয়াৰ ছ'চাইটিৰ যিহেতু হেড অফিচ, সেই হেড অফিচত বহি পেলাই আমি যৌথকভাৱে যিহেতু আজি এই প্ৰেছ মিট যি আয়োজন কৰিছে, আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল যে আমি আমাৰ যিহেতু এনডিএৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীসকলক আমি ভোট দি পেলাই জিকাই দি যে আমাৰ যি স্বাৰ্থ, সেই স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা ৰাইজৰ যি উন্নতিৰ কাৰণে যিহেতু যোৱা 5টা বছৰত বিজেপি চৰকাৰে যেনেকৈ কাম কৰি গ'ল, আমি অসুস্থ হৈছোঁ, ভাল পাইছোঁ, যে ভাল পোৱাৰ কাৰণে বা আমাৰ যিবিলাক কামবিলাক কৰি দিয়াৰ কাৰণে ভাল পাই আমি অসুস্থ হৈ পেলাই আজি আমি এনডিএৰ যি প্ৰাৰ্থীসকলক আমি ভোট দিবৰ কাৰণে ওলাই আহিছোঁ। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে ৰাইজে সকলোৱে দলে বলে যে আকৌ এবাৰ বিজেপি চৰকাৰ আৰু অসমত আহিব লাগে। আমি জানো ইণ্ডিয়াত ভাৰতবৰ্ষৰ বিজেপিয়ে গভৰ্ণমেণ্ট গঠন কৰিব, অসমতো আমাৰ বিজেপি চৰকাৰ আহিব। গতিকে আমি কোনো ইয়াত কিবা এটা ডাউট লৈ পেলাই বা কিবা এটা চিন্তা কৰি পেলাই যে আমি সিফাল যাহাতে নহয়, আমি সেইখিনি কথাটো আমি অনুৰোধ জনাইছোঁ। ইয়াত বেলেগ চিন্তা কৰি পেলাই বা আমাৰ যিহেতু একতা, আমাৰ যিহেতু ইউনিটি, যিহেতু আমি ক'ব গ'লে আমাৰ ধেমাজি জিলাত আমাৰ বড়ো জাতীয় সংগঠনে কেতিয়াও আমি ইফাল যোৱা নাই। আমি একেলগে হাতে হাত ধৰি পেলাই খোজে খোজ মিলাই পেলাই আমি কাম কৰি যাব লাগিব। তো গতিকে আমি সকলো আমাৰ বড়ো ৰাইজক আমি আহ্বান জনাওঁ যে অহা 9 এপ্ৰিলত যি বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনত যাহাতে ইণ্ডিয়াৰ যিসকল প্ৰাৰ্থী আছে, আমাৰ ইয়াত ধেমাজিত 3টা সমষ্টি আছে, 3টা সমষ্টিটো আমি বিপুল ভোটত আমি জিকাই দিব লাগে। যে আমাৰ জনাৰ যি যুৱনেতা, আমি যুৱনেতা বুলি ক'ব লাগিব, যে আমাৰ সন্মানীয় ভূপেন পেগু ডাঙৰীয়া যি 5টা বছৰত আমাৰ এই অঞ্চলত যেনেকৈ উন্নয়নৰ কাম বহুখিনি কৰি গ'ল, হয়তো নিশ্চয় ৰাইজে চালে গম পাব, ৰাইজে দেখিলে গম পাব, বহুখিনি ৰাস্তা পদূলি আজি নিৰ্মাণ হ'ব গৈ আছে। তো এইবিলাক উন্নয়নবিলাক দেখি যে ৰাইজে আজি অসুস্থ হৈছে, নিশ্চয় ৰাইজে আমাৰ যি 80 নং বিধানসভা সমষ্টিৰ যিহেতু যুৱনেতা ভূপেন পেগু ডাঙৰীয়াক ভোট দিয়া কোনো এটা ডাউট এটা নাথাকে। এইটো আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। গতিকে আগন্তুক যি নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনত যাতে আমি সকলোৱে হাতে হাত মিলাই পেলাই কাম কৰি যাবৰ কাৰণে আৰু অহা যিহেতু ইলেকশ্যনত আমাৰ ভূপেন পেগু ডাঙৰীয়াক আৰু আমাৰ ৰণোজ পেগু ডাঙৰীয়াক বিপুল ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলো ৰাইজক আমি হাত জোৰ কৰিছোঁ।